ষ্টেণ্ড কৰা ছিষ্টেমটোতো ইতিমধ্যে উঠি গৈছে আৰু এইটো অসমৰ ৰাইজে ইয়াক বিপুলভাৱে আদৰণি জনাইছে লাহে লাহে এটা অপিনিয়ন জনমত হৈছে যে আমি যেটো গ্ৰেডিং কৰোঁ আমি ঘোষণা কৰোঁ ফাৰ্ষ্ট ডিভিজন পালে লেটাৰ পালে কিছুমান বস্তু হয়তো থাকিব যে তেওঁৰ ডিষ্টিংশ্যন পাইছে ষ্টাৰ পাইছে কিন্তু ডিভিজনবিলা বস্তুটো বহুতে মোক অপিনিয়ন দিছে যে ডিভিজনটো থাকিব নালাগে অন্য বহুতত অন্য দেশবিলাকতো নাই পাছ ফেইল আৰু যেতিয়া তেখেতক কোনো হায়াৰ ইনষ্টিটিউশ্যনত এডমিশ্যন দিব বা তেখেতক কোনো এমপ্লয়াৰে এমপ্লয় কৰিব ইট ইজ আপ টু দ্য এমপ্লয়াৰ যে তেওঁলোকে ছাত্ৰজনৰ পাষ্ট ৰেকৰ্ডখিনি চাই বা তেওঁলোকে নতুন ইভালুৱেশ্যন কৰি কেনেধৰণে এমপ্লয়মেণ্ট দিয়ে কৰিব কিন্তু পূৰ্বৰ ব্যৱস্থা কিছুমানৰ ব্যাপক সাল সলনি হ'ব যে এতিয়া CBSEৰ পাঠ্যক্ৰম আৰু সেবাৰ পাঠ্যক্ৰমৰ মাজত কোনো পাৰ্থক্য নাই এইটো ছেম ছেম 2 নম্বৰ CBSEৰ বিজ্ঞান আৰু গণিতৰ যেটো টিচিং মেনুৱেল পদ্ধতি এই টিচাৰ্ছ মেনুৱেলখন আমি তেওঁলোকৰ অনুমতি সাপেক্ষে আমি এইটো এডপ্ট কৰিলোঁ গ্ৰহণ কৰিলোঁ আৰু CBSEৰ টিচিং মেনুৱেল মতে আমাৰ সেকেন্ডাৰীৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ হৈ গৈছে আৰু যদি পুনৰ প্ৰশিক্ষণ দিব লগা হয় জিলাই ৰিসোৰ্স পাৰ্সনো হৈ গৈছে গতিকে আমাৰ পাঠ্যক্ৰম একে প্লাস তাৰ পাছত টিচিং মেথড একে তৃতীয় কথাটো আহিল যে প্ৰশ্ন কাকত প্ৰশ্ন তেওঁলোকৰ ইভালুৱেশ্যন এইটো সেম একটো মানে একজেক্ট সেম আৰু যেটো সেম গতিকে এই সম্পৰ্কেও আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ হৈছে কুৱেশ্যন কেনেকৈ সেটিং কৰিম গতিকে এতিয়া আৰু সেবা আৰু CBSEৰ মাজত কোনো তেনেকৈ গুণগত পাৰ্থক্য নাথাকে